নমস্কাৰ, স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। আজি হৈছে দেওবাৰ আৰু আজি ভিডিঅ'টো ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰিছোঁ। আজি ৰাতিপুৱা 9টাৰ পৰা মইনাক আৰ্ট স্কুললৈ নিম আৰু সেইকাৰণে ওলাই মেলি ৰেডি হৈ আছোঁ আৰু তাত গৈ লগ পাই আছোঁ আপোনালোকক। চাই থাকিব ভিডিঅ'টো। আৰ্ট স্কুল পালোহি। মথুৰাপুৰ হায়াৰ ছেকেণ্ডেৰীতে ইহঁতৰ আৰ্ট ক্লাছ হয়। 9টাৰ পৰা 10:30, 11টা মানলৈকে হয় আৰু আমি এতিয়া ৰৈ আছোঁ বাহিৰতে। চাওকচোন মথুৰাপুৰ হায়াৰ ছেকেণ্ডেৰীৰ ভিতৰৰ পৰিৱেশটো বৰ ধুনীয়া হয়। গছ গছনিবিলাক আছে, ফল ফুল সকলোবিলাকেই আছে আৰু দেৱদাৰুবোৰ বৰ ধুনীয়াকৈ ৰুই থোৱা আছে। ভাল লাগি যায় এনেকুৱা পৰিৱেশ। এতিয়া আছোঁ মথুৰাপুৰ ফুটবল ফিল্ডত। মইনাৰ কাৰাটে ক্লাছ হয় ইয়াতে আৰু এইফালে খেলি আছে। গুড মৰ্ণিং। আজি নেক্সট ডে'। মইনাক স্কুলত থলোঁ আৰু এয়া আম খাবলৈ আহিলোঁ লগৰ এজনীৰ ঘৰত। আজি স্কুলত ৰাভা দিৱস পাতিছে মইনাহঁতৰ। এজনী মমিৰ ঘৰতে আম খাবলৈ বুলি আহিলোঁ। এজনী মৌচুমী আৰু এজনী মই। মোলে বহুত একদম হৈ গ'ল নহয়। পেট ভৰি যাব, খাই দিয়া। খোৱা। স্কুলত আছোঁ এতিয়া। ৰাজিয়া গাব। নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজিয়া কুমাৰ। মই কেজি পঢ়ো। মই আজি ৰাভা সংগীত গাম। বিলতে হালিছে ধুনীয়া পদূলি, ফুলনি ফুলিছে ফুল। এই ফুলে ফুলে পখিলা উৰিছে, হালিছে ৰেণুৱে ফুল। গছৰে ডালতে গাইছে কুলিয়ে কুক কুকৈ। ইজন মৰণিতে জুৰিটিয়ে নাচিছে জিৰিকৈ। বিলতে হালিছে ধুনীয়া পদূলি, ফুলনি ফুলিছে ফুল। ধন্যবাদ। স্কুলৰ পৰা আহিলোঁ আৰু মইনাই আজি ৰাভা দিৱসত এটা ৰাভা গীত গালে আৰু এতিয়া ফুলনি চাফা কৰাত লাগি গৈছোঁ। চাওকচোন মোৰ ফুলনিখনৰ অৱস্থা কেনেকুৱা হৈছে। বাৰিষা একেবাৰে বনবিলাকে টাববিলাক পুতি পেলালে, সোমাবলৈও ভয় লাগে। বহুত ডাঙৰ ডাঙৰ জোক আছে। আজি চাফা কৰিবলৈ লৈছোঁ ভাইটি এটাৰ লগত। আৰু আছে। এইটো ভাগি গ'ল। টানি দিলি আকৌ। একো নাই। কি হ'ল? ইমান ধুনীয়া ধুনীয়া ফুলবোৰ বেয়া হৈ গৈছে। অকণমানি ফুলটো ইমান টানিলে নহ'ব। কেলে অকণমানি? এজোপা কিনিলে বহুত ল'ব। কেনেকুৱা হৈ গৈছে ফুলনি। এবাৰ দিবি দেই। কি? এই লতাবোৰ এবাৰ দিবি। এটাতে এইবোৰ ঢেৰ পুলি ওলালে। এতিয়া সন্ধিয়াৰ চাহকাপ খাবলৈ লৈছোঁ। এয়া বাদাম আৰু বাৰবন বিস্কুট আৰু এইফালে মইনা আৰু পঢ়া টেবুলখন ওচৰতে লৈ লৈছোঁ। চাহ খাই ইয়াক অলপমান পঢ়াব লাগিব। এতিয়া 7:30মান বাজিছে।
এইফালে পঢ়া টেবুলত বহিছে। কি পঢ়িবা এতিয়া? Rhymes পঢ়িম। উলিয়াই লোৱা। কোনটো মাতিবা? এইটো। কিতাপখন তেনেকৈ নামালে নহয়। প্ৰেজেণ্টেশ্যনটো কৰি লোৱা। My name is Rajan Fukan. I read in class KG. Today I'm going to recite the poem. The name of the poem is Little Birdie. Little birdie in the sky, come and teach me how to fly. Show me how you build your nest, put a little hole that does. I shall bring some food for your and food for your babies too. I will not harm you. Do not hear your song, little birdie. I want to hear. আৰু Charlie, 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 Charlie stole the birdie out of the baker, so the baker came out and gave him a cloud and made for Charlie hop, hop, hop. আৰু Hey diddle diddle, hey diddle diddle, the cat and the fiddle, the cow up over the moon, the little dog laughed to see such sport, and the listened away with the spoon. Pet a cake, pet a cake, pet a cake, make a husband bake me a cake as fast as you can. Let it and pick it and mark it with B and put it in the oven for baby and me. ৰাইমছখন হ'ব আৰু এতিয়া ৰিডিং কৰিবা, স্পেলিং কৰিবা ইংলিছ। To sound S-U-N sun, B-U-N bun, N-U-T nut, J-U-G jug. এতিয়া 11টাই বাজিব হ'ল। ভাত পানী খাই মেলি আজৰি হ'লোঁ আৰু এখন মেখেলা কৰি আছিলোঁ, অকণমান আছেগৈ, ভাবিলোঁ কৰি শেষে কৰি পেলাওঁ। আৰু আজি ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব আৰু মোৰ ভিডিঅ'বিলাক যদি আজি প্ৰথমবাৰ চাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ বাই বাই, গুড নাইট।